নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে হোৱাটছআপ লাভাৰ হয় নেকি? যদি আপোনালোকে কোনো গ্ৰুপ লাভাৰ হয় নেকি, হোৱাটছআপৰ গ্ৰুপ লাভাৰ হয় নেকি? যদি আপোনালোকে হোৱাটছআপৰ গ্ৰুপ লাভাৰ হৈ থাকে তেতিয়াহ'লে এই ভিডিঅ'টো এণ্ডলৈকে চাওক, তেতিয়াহে আপোনালোকে বুজি পাব ইয়াৰ মজাটো কি। চ' বন্ধুসকল, মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে এই যেনেকৈ মই হোৱাটছআপটো অ'পেন কৰিছোঁ, কৰাৰ পিছত চাওক ইয়াত এইটো চাওক, এওঁ যে আই লাভ ইউ বুলি SMS-টো পঠাইছে ইম'জি লগাই পেলাই, চাওক কিমান ডাঙৰকৈ লিখিছে। আপোনালোকে ভাবিছেনে যে যিমানবাৰ এইটো লিখা আছে তিমানবাৰেই লিখিছে? কেতিয়াও নহয়। যদি এনেকুৱা ধৰণৰ যদি SMS কাৰোবাক পঠাব বিচাৰে যে একটা আখৰে 2000 বাৰ, 1000 বাৰ, 3000 বাৰ, আপোনাৰ মতে যিমানবাৰ কাৰোবাক যদি এনেকুৱা ধৰণৰ SMS ডাঙৰকৈ পঠাব বিচাৰে আৰু কোনো গ্ৰুপত যদি আপুনি সিহঁতক হাবাথুৰি খুৱাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আৰু 2-3 মিনিট এই ভিডিঅ'টো চাই থাকক, তেতিয়াহ'লে আপোনালোকে গোটেইটো বুজিব পাৰিব। চ' প্ৰথমত আমি প্লে ষ্ট'ৰত গুচি যাম। এইটো চাওক, এপ্লিকেশ্যনটোৰ নাম হৈ গ'ল টেক্সট ৰিপৰ্টাৰ, ঠিক আছে। আপোনালোকক মই জনাই দিওঁ যে এইটো, ঠিক আছে, এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে প্লে ষ্ট'ৰৰ পৰা, নহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট তাৰ পৰা ডাউনলোড কৰি ল'ব। চ' এইটো কেনেকৈ ইউজ কৰিব লাগে আপোনাক মই প্ৰথমত দেখাই দিছোঁ। প্ৰথমত আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰিব, ঠিক আছে। অ'পেন কৰাৰ লগে লগে ইয়াত চাওক এনেধৰণ আপোনালোকৰ ওচৰত ইণ্টাৰফেচ এটা ওলাই আহিব। আপোনালোকে ইয়াত এটা ডাউন কৰি দিলে, কৰাৰ পিছত চাওক ৰিপৰ্ট টেক্সট। যিহেতু এইটো ফ্ৰী এপছ হয়, সেইকাৰণে ইয়াত অলপ এডভাৰটাইজ আহিবই। চ' আপোনালোকে চাওক ইয়াত এটা টাইটেল লিখিলে, যেনেকৈ মই লিখিলোঁ, কি লিখিম থেংকছ ব্ৰ, এনেই লিখিলোঁ। এতিয়া হৈ গ'ল আপোনাৰ লিমিট, ঠিক আছে। মই কিমান বাৰ দিম, ধৰিলোঁ 500 বাৰ। এইটো এতিয়া নিউ লাইনো কৰিব পাৰে, ইয়াত জেনেৰেট কৰিব লাগে। এইটো চাওক জেনেৰেট কৰি দিব, জেনেৰেট কৰাৰ পিছত চাওক একেলগে আহি গ'ল, ঠিক আছে। এতিয়া আপুনি যদি ইয়াত ইম'জি লগাব বিচাৰে, এইটো নিজৰ মতে ইম'জি লগাব পাৰে, এইটো আকৌ জেনেৰেট কৰি দিলে, কৰাৰ পিছত চাওক ইয়াত হৈ গ'ল। যদি আপোনালোকে যদি এইটো নিউ লাইন নিদিয়ে, তেতিয়াহ'লে একলগে গোটেই SMS-টো আহি যাব। এইটো আকৌ জেনেৰেট কৰিলে চাওক কিমান ডাঙৰ SMS হৈ গ'ল। যদি নিউ লাইন ডালি দিয়ে ইয়াত, নিউ লাইন কৰাৰ পিছত যদি ইয়াত জেনেৰেট কৰি দিয়ে, কৰাৰ পিছত চাওক একে লাইনতে কিমানবাৰ লিখা হৈ গ'ল। এতিয়ালৈকে চাওক আপোনালোকৰ ওচৰত আছে ইফালে শ্বেয়াৰো আছে আৰু কপি টু ক্লিকবৰ্ডো আছে, ঠিক আছে। আপুনি ইয়াৰ পৰা শ্বেয়াৰ কৰি পেলাই হোৱাটছআপত, ফেচবুকত, য'তেই বিচাৰে তাতে আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এতিয়া হৈ গ'ল ৰেণ্ডম টেক্সট, আলফাবেট, ইম'জি, আপোনালোকে যোনটো লাগে, ঠিক আছে। এতিয়া ইম'জি কৰিলে জেনেৰেট কৰি দিব, ঠিক আছে। জেনেৰেট যে কৰিব, ইয়াত এটা লিখিলে নহয়, ধৰক কেনেকৈ লিখিলে, ধৰক মই 50 বাৰে দি দিলোঁ, ঠিক আছে। এতিয়া ইম'জি দি পেলাই জেনেৰেট কৰি দিব। কৰাৰ পিছত চাওক ইয়াত কেনেধৰণৰ ইম'জি আছে, এইটো জেনেৰেট কৰি পেলাই আপুনি ইয়াত লিখিব পাৰিব, নিজৰ মতে লিখিব পাৰিব, 50টা ইম'জি একবাৰে পঠাব পাৰিব। এতিয়া হৈ গ'ল ৰিপৰ্ট লেটাৰ, ঠিক আছে। ইয়াত আপুনি এটা ইণ্টাৰ টেক্সট লিখিলে হাই, এতিয়া ইয়াতো লিখিলে হাই, লিখাৰ পিছত চাওক এইটো লিখাৰ পিছত এইটো কপি কৰি দিলে বা শ্বেয়াৰো কৰিব পাৰে। ইয়াত মই আপোনাক এটা শ্বেয়াৰ কৰি দেখাই দিছোঁ। এইটো এক ছেকেণ্ড, মই সেইটো গ্ৰুপতে মই চেণ্ড কৰি দিম। এইটো চাওক, কৰাৰ পিছত চাওক হাই বুলি লিখোঁতে কেনেধৰণে আপোনাৰ খুৱনি এটা SMS হৈ গ'ল। চ' বন্ধুসকল, এনেধৰণে আৰু বহুতো তাত আছে। এইটো চাওক ক্ৰেজি টেক্সট আছে, আপোনালোকে ফ্লিপ টেক্সট আছে, ক্ৰেজি টেক্সট আছে, বহুত ধৰণে আপোনালোকে ইউজ কৰিব পাৰিব। একচুৱেলি ইম'জি আছে, স্মাইলিং আছে, আপুনি কেনেধৰণে দিব বিচাৰে, কেইবাৰ দিব বিচাৰে, এইবিলাকো আছে। ইম'জি ট্ৰান্সলেটৰ, ইয়াত আপুনি ইম'জি দিও বনাব পাৰে,
এতিয়া আপুনি একটা ইমজি দি বনাব পাৰে ইয়াত, যে ইমজি দি হাই লিখিব পাৰে, এইটো চাওক শ্বেয়াৰ কৰি দিব পাৰে ইয়াৰ পৰা। যদি এইটো ইমজি দি লিখিব বিচাৰে, ইমজি দি পেলাইও আপোনালোকে চেণ্ড কৰিব পাৰে। এইটো চাওক হাই বুলি আপোনালোকে ইমজি ইয়াৰ পৰা চেণ্ড কৰিব পাৰে, ঠিক আছে। এইটো যদি আপোনালোকে এনেকৈ আখৰ এটা লিখি দিয়ে, তাত ইমজি হৈ যাব, ঠিক আছে। এতিয়া বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। চব বন্ধুসকল, আজি ইমানতে, ধন্যবাদ।